ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় ছন্দৰ ওপৰত। ওপৰত এটা আমি কবিতা দিছোঁ আৰু এই কবিতাটো মন কৰা। এই কবিতাটো বিশেষ লয়যুক্ত, আকৰ্ষণীয় আৰু ভাষাৰ এটা বিশেষ ক্ৰমত সজোৱা হৈছে। ইয়াৰ পাছত আমি তলত তিনি শাৰীৰ বাক্য দিছোঁ। ইয়াৰ কোনো ধৰণৰ লয়যুক্ত আৰু আকৰ্ষণীয়কৈ ভাষাৰ সজোৱা হোৱা নাই, কিন্তু তলৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি ওপৰৰ কবিতাটো আগবঢ়োৱা হৈছে। গতিকে এয়ে হৈছে আচলতে ছন্দ, অৰ্থাৎ ওপৰৰ কবিতাটো এটা বিশেষ ছন্দত সজোৱা হৈছে। গতিকে ছন্দ বুলি ক'লে আমি সাধাৰণতে ইয়াকে আমি বুজিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহোঁ, ছন্দ কাক বোলে? লয়যুক্ত কৰি শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয়কৈ ভাষা সজোৱাৰ যিটো ক্ৰম, তাকেই ছন্দ বুলি কয়। এতিয়া এই ছন্দ হৈছে দুই প্ৰকাৰৰ, মিত্ৰাক্ষৰ ছন্দ বা মিলিতান্ত আৰু অমিত্ৰাক্ষৰ ছন্দ বা অমিলিতান্ত। এতিয়া আমি প্ৰথমতে মিত্ৰাক্ষৰ ছন্দৰ ওপৰত আলোচনা কৰোঁ। যি ছন্দত প্ৰথম চৰণৰ শেষ বৰ্ণ আৰু দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল থাকে, তাকে মিত্ৰাক্ষৰ ছন্দ বোলে। অৰ্থাৎ মিত্ৰাক্ষৰ ছন্দত প্ৰথম চৰণৰ লগত দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ যিটো ধ্বনি, সেই ধ্বনিটো মিল থাকিব লাগিব। এতিয়া উদাহৰণ হিচাপে আমি তোমালোকক দেখুৱাইছোঁ যে দুখীয়াৰ ভগা পজা, একোখনি তীৰ্থ তাত, একোখনি পুণ্য আশ্ৰম, মৰিলে পুনৰ ৰাহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম। গতিকে ওপৰত আশ্ৰম আৰু তলত জনম, গতিকে প্ৰথম চৰণৰ শেষ বৰ্ণ আৰু দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। অমিত্ৰাক্ষৰ ছন্দৰ ক্ষেত্ৰত কিন্তু কোনো চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল কিন্তু আমি দেখা নাপাওঁ। উদাহৰণস্বৰূপে দুষ্যন্তৰ কবিতাটো তোমালোকে চাব পাৰা যে 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ, আলি কেঁকুৰিটো আছিল কেঁচা। গতিকে দেখা পাইছা, ইয়াত কোনো ধ্বনিগত মিল নাই। এতিয়া আহোঁ ছন্দৰ লগত সংগতি থকা আৰু তিনিটা কথালৈ। পৰ্ব, চৰণ আৰু স্তৱক কি? আমি এটা কবিতা আগবঢ়াইছোঁ, কবিতাটো মন কৰা। ইয়াত পাছে তিনিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, এই তিনিটা হৈছে একো একোটা পৰ্ব। ঠিক তলত ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান, এই তিনিটাও হৈছে পৰ্ব। আৰু এই যে প্ৰথম পাছে তিনিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, এই গোটেই তিনিটা পৰ্ব হৈছে এটা চৰণ। আনহাতে ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান, এইটো হৈছে কিন্তু এটা চৰণ। আৰু দুইটা চৰণ একেলগে হৈছে কি এটা স্তৱক। আৰু ইয়াৰ লগত আমি মাত্ৰা বুলি ক'লে কি বুজিম সেইটো মন কৰিবা। ইয়াত পা, পত আকাৰে পা, এইটো এটা মাত্ৰা। দ্বিতীয় চত একাৰে চে, এইটো এটা মাত্ৰা। অৰ্থাৎ পাছে, ইয়াত দুটা মাত্ৰা সোমাই আছে। ঠিক তিনিনয়নতো ত্ৰি ন য় ন, এই চাৰিটা হৈছে চাৰিটা মাত্ৰা। গতিকে পাছে তিনিনয়নত ইয়াত কেইটা মাত্ৰা আছে? ইয়াত ছটা মাত্ৰা সোমাই আছে। গতিকে এনেধৰণৰ বাকী যি দিব্য উপবন, ইয়াতো ছটা মাত্ৰা আছে। আৰু তলৰ শাৰীটোৰ তলৰ যিটো পৰ্ব, ইয়াত আঠটা মাত্ৰা আছে। গতিকে মাত্ৰাৰ কথাটো আমি বুজিব লাগিব। পৰ্ব, চৰণ, স্তৱক আৰু মাত্ৰা, এইকেইটা যদি আমি ভালদৰে যদি বুজি নলওঁ, তেতিয়াহ'লে ছন্দৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হ'ব। গতিকে আমি পাছৰ পৰ্যায়লৈ আগবাঢ়িছোঁ। পদ বা পয়াৰ পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা ক্লাছ 10ৰ বছৰেকীয়া পৰীক্ষাত প্ৰায় কিন্তু পদ বা পয়াৰ ওপৰত আহে। গতিকে মন দি চাবা। এই পদ বা পয়াৰৰ ক্ষেত্ৰত কি হয়, ইয়াত 14 মাত্ৰাৰ দুটা চৰণ থাকে আৰু একোটা চৰণত ক্ৰমে 8+6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে। আৰু দুয়ো চৰণৰ শেষ বৰ্ণৰ কি হয় যে ধ্বনিগত মিল আছে। উদাহৰণটো চোৱা যে কৃষ্ণৰূপে দৈব্যকৃত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। ইয়াত কৃষ্ণৰূপে দৈব্যকৃত, অৰ্থাৎ ইয়াত 8টা মাত্ৰা, আনহাতে ভৈলা অৱতাৰত 6টা মাত্ৰা, মুঠ 14টা মাত্ৰাৰ দুটা চৰণ। গতিকে পদ বা পয়াৰ
আমি সামৰিছোঁ। ইয়াৰ পাছত আমি আৰম্ভ কৰিছোঁ দুলৰী ছন্দ, আৰু এই দুলৰী ছন্দক ত্ৰিপদীও বুলি কোৱা হয়। এইবিধ ছন্দত একোটা স্তৱকত 6+6+8 মাত্ৰাৰ তিনিটাকৈ মুঠতে 6টা পৰ্বৰ 2টা চৰণ থাকে। স্তৱকত মুঠ মাত্ৰাৰ সংখ্যা হৈ গৈ 40টা, আৰু প্ৰত্যেক চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল থাকে, আৰু প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব থাকে বাবে ইয়াক ত্ৰিপদী ছন্দও বুলি কোৱা হয়। এতিয়া কবিতাটো মন কৰা। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। ইয়াত আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, এই 3টা পৰ্বত মুঠ 6+6+8কৈ 3টা পৰ্ব দেখা পোৱা গৈছে। তলৰ চৰণৰ ক্ষেত্ৰতো একেটাই কথা। গতিকে প্ৰথম চৰণৰ শেষ বৰ্ণ আৰু দ্বিতীয় চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। এইবাৰ আমি 24 ছন্দলৈ আহিছোঁ। এইবিধ ছন্দত 8+8+10 মাত্ৰাৰ 3টাকৈ পৰ্বৰ 2টা চৰণ আছে, আৰু প্ৰতিটো চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। আমি সাধাৰণতে গোৱা এটা প্ৰাৰ্থনা আমি ল'ব পাৰোঁ যে তুমি চিত্ত বৃত্তি মূৰ পৰ্বতক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, চৰণ ছত্ৰৰ ছায়া, দিয়া দূৰ কৰা মায়া, কৰা দয়া প্ৰভু ভগৱন্ত। এই প্ৰাৰ্থনা ভাগ 24 ছন্দত পৰে, আৰু ইয়াত মন কৰিবা যে 8+8+10 মাত্ৰাৰ 3টাকৈ পৰ্বৰ 2টা চৰণ আছে, আৰু প্ৰতিটো চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। এইবাৰ আমি লেছাৰী ছন্দলৈ আহিছোঁ। এইবিধ ছন্দত 10+10+14 মাত্ৰাৰ 3টা পৰ্বযুক্ত 2টা চৰণ থাকে। 2টা চৰণত মুঠ 68টা মাত্ৰা আছে, 2 চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। আমি এই লেছাৰী ছন্দত পৰা অতি জনপ্ৰিয় এটা প্ৰাৰ্থনা ল'ব পাৰোঁ যে ব্ৰহ্মা আদি কৰি জীৱজত এই প্ৰাৰ্থনা ভাগ। এই প্ৰাৰ্থনা ভাগত তোমালোকে মন কৰা যে প্ৰথম চৰণত 3টা পৰ্বত 10+10+14 মাত্ৰাৰ 3টা পৰ্বযুক্ত এটা চৰণ, আৰু তলৰ চৰণতো 3টা পৰ্বযুক্ত মুঠ 68টা মাত্ৰা এই গোটেই স্তৱকটোত আছে। গতিকে এই প্ৰাৰ্থনা ভাগ কোন ছন্দত পৰে, যে লেছাৰী ছন্দত এই প্ৰাৰ্থনা ভাগ পৰে। গতিকে তোমালোকে এই ব্ৰহ্মা আদি কৰি জীৱজতৰ প্ৰাৰ্থনা ভাগ ভালদৰে মনত ৰাখিবা, আৰু এই প্ৰাৰ্থনা ভাগ যে লেছাৰী ছন্দত পৰে সেই কথাটো ভালদৰে বুজি ল'বা, আৰু কেনেধৰণে ইয়াত মাত্ৰাসমূহ আছে, আৰু এই চৰণত কেনেধৰণে পৰ্ববিলাক আছে, আৰু পৰ্বৰ প্ৰতি মাত্ৰা কিমানকৈ আছে, এই কথাখিনি তোমালোকে ভালদৰে মনত ৰাখি ল'বা। এইবাৰ আমি আহিছোঁ ঝুমুৰি ছন্দলৈ। এই ঝুমুৰি ছন্দৰ কথাটো কিন্তু বাকী ছন্দকেইটাতকৈ অলপ সুকীয়া। ইয়াত দেখা পাবা ইয়াত মানে কি হয়, পৰ্বৰসমূহ অকণমান বাকী ছন্দতকৈ অলপ পৃথক। এইবিধ ছন্দত কিন্তু 8 মাত্ৰাৰ 4টা চৰণ থাকে, আৰু 2 চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। মন কৰা যে যিটো আমি তলৰ কবিতা দিছোঁ, হেন শুনি জামৱন্ত, ধাইল মহা বলৱন্ত, নিচিনা স্বামিক পাছে ধৰিলন্ত যুদ্ধক আছে। ইয়াত জামৱন্ত বলৱন্ত, ইয়াত মানে 2টা চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে, তলৰ 2 চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। গতিকে ঝুমুৰি ছন্দৰ ক্ষেত্ৰত এনেধৰণৰ, আৰু ঝুমুৰি ছন্দটো একেবাৰে মানে কি হ'ল যে সহজ, মনত ৰখাটো সহজ আৰু বুজি লোৱাটো সহজ। গতিকে এইটোৱে হৈছে ঝুমুৰি ছন্দ। আৰু ঝুমুৰি ছন্দৰ পাছত আমি শেষবিধ ছন্দ কুসুমমালা লৈ আহিছোঁ। অৱশ্যে শেষবিধ বুলি ক'লে ভুল হ'ব, ইয়াৰ পাছতো 2-এটা আৰু ছন্দ আছে, কিন্তু সেইখিনি ইমান বেছি প্ৰয়োজনীয়, আমাৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় নহয়, গতিকে মই সেইখিনি তোমালোকক দিয়া নাই। এতিয়া কুসুমমালাৰ ক্ষেত্ৰত কি হয়, যে কুসুমমালাৰ 6 মাত্ৰাযুক্ত 4টা চৰণ থাকে, আৰু 4 চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। একেবাৰে আমি চুটি কবিতা এটা আমি পাম যে যিহেতু 6 মাত্ৰাযুক্ত 4টা চৰণ বুলি কৈছে, 6 মাত্ৰা মাত্ৰ এটা চৰণেই হ'ব, আৰু সেইটো চৰণতে কি থাকিব, যে 6টা মাত্ৰা থাকিব। নমো নিৰঞ্জন পাতক ভঞ্জন, দানৱ গঞ্জন গোপিকা ৰঞ্জন। গতিকে নমো নিৰঞ্জন মন কৰা যে ইয়াত 2 আৰু 4 অৰ্থাৎ 6 মাত্ৰা, এটা চৰণৰ 6 মাত্ৰা, পাছৰ চৰণতো 6 মাত্ৰা, এনেধৰণে মানে কি হ'ল যে 4 চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত ইয়াত মানে কি হ'ল, কিন্তু ইয়াত মিল দেখা যায়। আগৰবিলাকত 2টা চৰণৰ শেষ বৰ্ণৰ ধ্বনিগত মিল যি ধৰণে দেখা পোৱা গৈছে, ইয়াতো
ছয় মাত্ৰাযুক্ত 4টা চৰণৰে মানে কি হ'ল যে বৰ্ণৰ ধ্বনিগত শেষ বৰ্ণৰ ধ্বনিগত মিল আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনি আমি শিকিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ছন্দৰ ওপৰত আমি যথেষ্ট শিকিলোঁ। তোমালোকে দুই এবাৰ আকৌ ভিডিঅ'টো চাই দিয়াৰ লগে লগে তোমালোকে নিশ্চয় তোমালোকৰ সুন্দৰভাৱে এই ছন্দৰ ওপৰত তোমালোকৰ জ্ঞান আয়ত্ত হ'ব। আৰু যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছন্দৰ ওপৰত 4 নম্বৰ আহি আছে প্ৰতি বছৰে আৰু অনাগত সময়তো প্ৰতি বছৰে আহিবই। গতিকে এই ছন্দৰ অতি সহজ, তোমালোকে অকল বুজি ল'বলৈ যত্ন কৰিবা। অতি সহজ এটা অসমীয়া ব্যাকৰণৰ এটা অধ্যায়। গতিকে তোমালোকে যত্ন কৰিলেই তোমালোকৰ সুন্দৰভাৱে এই ছন্দৰ ওপৰত তোমালোকৰ ছন্দৰ কথাবিলাক মনত থাকিব আৰু পৰীক্ষাত সকলোৱে 4 নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে অকল নম্বৰৰ কথাটোৱে নহয়, তোমালোকে ছন্দৰ ওপৰত যিখিনি জ্ঞান তোমালোকে আয়ত্ত কৰিব লাগে সেই জ্ঞানখিনি আয়ত্ত কৰি ল'ব পাৰিবা। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।